তাৰ লগত বিৰাট কোহলিৰ হৈছিল কাজিয়া যিয়ে বিৰাট কোহলিক নাজানো কিমান কি কৈছে তাৰ লগত ধোনীৰ এটা ফটো ভাইৰেল হয় আৰু যিটোৱে ছ'চিয়েল মিডিয়াত হৈছে লগাই দিয়ে কিয়নো ধোনী আৰু বিৰাট কোহলিৰ ফেন্সসকলৰ তৰফৰ পৰা বেলেগ বেলেগ ৰিয়েকশ্যন অহা দেখা যায় আৰু কিছুমানে কৈ আছে যিয়ে বিৰাট কোহলিৰ লগত বদমাচি কৰিছে তাৰ লগত ধোনী হাঁহি হাঁহি ফটো উঠিছে কিয় আচলতে যিখন ফটোক লৈ ইমান চৰ্চা চলি আছে এইটো হ'ল নবীন আল হক সেই প্লেয়াৰ যাৰ লগত বিৰাট কোহলিৰ কথা হৈছিল বিৰাট কোহলিয়ে যাক জোতা পৰ্যন্ত দেখাই দিছিল আৰু যেতিয়া খেল শেষ হৈছিল তেতিয়া নবীন আল হকে হাত মিলোৱাৰ সময়ত বিৰাট কোহলিৰ হাত চিটকাই দিছিল আৰু ইয়াৰ পিছত গৌতম গম্ভীৰৰ মাজত আহি গৈছিল আৰু তাৰ পিছত দুয়োৰে মাজত ভেজাল হয় আৰু বহুত ডাঙৰ কাজিয়া হয় এতিয়া সেইজন প্লেয়াৰৰ লগতে মহেন্দ্ৰ সিং ধোনীৰ এটা ফটো আহে কিয়নো দুয়োটা টিম মুখামুখি হৈছিল CSK ভাৰ্চেছ লক্ষ্ণৌ আৰু নবীন আল হকে লক্ষ্ণৌৰ পৰা খেলে আৰু মেটছৰ পিছত সকলোৱে ফটো উঠে আৰু লক্ষ্ণৌৱে নিজৰ টুইটাৰ হেণ্ডেলত এই ফটোবোৰ পোষ্ট আৰু তাৰ পিছতে ছ'চিয়েল মিডিয়াত হৈছে আৰম্ভ হয় ইয়াত ধোনীৰ লগত আবেশ খানকো দেখা যায় আৰু লগতে ৰবি বিষ্ণুকো বেলেগ এটা ফটোত দেখা যায় কিন্তু নবীন আল হকৰ লগত যিখন ফটো পোষ্ট কৰে তাক লৈ বেছি হৈছে হয় আৰু ধোনীৰ লগত নবীন আল হকৰ ফটো চাই এজন টুইটাৰ ইউজাৰে লিখে নবীন আলক কৈ দিব যাতে মাহিৰ ভাইৰ লগত একো নকয় নহলে কিন্তু নবীনক CSKৰ ফেন্সসকলে তেওঁক ঘূৰি যাব নিদিয়ে আফগানিস্তান এনেদৰে আৰু এজন টুইটাৰ ইউজাৰে লিখে এনেকুৱা পোষ্ট নকৰিব গম্ভীৰ এতিয়া এনেই বহুত গম্ভীৰত আছে কিছুমান ফেন্সেতো এইটো কৈ পেলাইছে যে লক্ষ্ণৌ ছুপাৰ জায়েন্টে জানি বুজি এই ফটোটো পোষ্ট কৰিছে এনেকৈ RCBৰ ফেন্সসকলে নবীন আল হকৰ ওপৰত নিজৰ খং দেখুৱায় দোস্ত আপুনি কি ভাবে কাৰ ভুল আছিল সেইদিনা নিশ্চয় আপুনি কমেন্ট কৰি জনাব আৰু IPLৰ যিকোনো আপডেট পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব